জগত জিনিলা শাস্ত্ৰ বাদ্য নৃত্য গীতৰ ধৰ্ম জ্ঞান দিলা 14 শাস্ত্ৰ সাৰাণী দিলা জাতিক বিলাই দিলা হৰি নাম অমৃত সমান শিৰোমণি নামেৰে জগত জিনিলা শাস্ত্ৰ বাদ্য নৃত্য গীতৰ ধৰ্ম জ্ঞান দিলা 14 শাস্ত্ৰ সাৰাণী দিলা জাতিক মান বিলাই দিলা হৰি নাম অমৃত সমান গুণৰেখা বৰ তুমি জগতৰে প্ৰাণ শংকৰে শিকালে হৰি নাম কীৰ্তন মাধৱে মাতিলে ভক্ত বৈষ্ণৱ গণ নামে শিৰোমণি বৈকুণ্ঠৰে যখনা হৰি নাম নললে কেনেকৈ বগাবা বিলাই দিলা হৰি নাম অমৃত সমান গুণৰেখা বৰ তুমি জগতৰে কি হৈছে তহঁতৰ বাৰে বাৰে কিয় ভুল কৰিছ যোৱাকালি শিকাইছিলোহে তহঁতক এইবোৰ ইমান সহজ নহয় এই নৃত্য শিকিবলৈ হলে প্ৰথমেই মাটি আখৰাৰ কঠোৰ সাধনা কৰিব লাগিব তো আকৌ এই মাটি আখৰা দেখে হাতৰ অংগী ভংগীবিলাক বেছিকৈ থাকে নহয়নে কয় কিয় নহয় সেইকাৰণে ইহঁতক হাতৰ মুদ্ৰা আৰু তাৰ অৰ্থ বুজাইছে এইবোৰ নাজানিলে নহ'ব নহয় দুইজনে মন দি শিকিক পাহৰি যাওঁ পাহৰি যাওঁ কথা ক'বলৈ আহিছে পাহৰিলে নহ'ব আমাৰ ককা দেউতাহঁতে তাহানিতে শিকা আজিলৈকে এইবোৰ কেনেকৈ মনত আছে কথা ক'বলৈ আহিছে কৈছে শুনাচোন পাহৰি যাওঁ শুন হাতৰ লগে লগে দৃষ্টি মানে চকু যাব লাগিব তাৰপিছত মন ভাৱ প্ৰয়োগ কৰি ৰস প্ৰকাশ কৰিব লাগিব মাকত পতাকটো দেখুৱাচোন হৈছে ৰ এই বুঢ়া আঙুলিটো এই তৰ্জনী আঙুলিত লগাই দি এইকেইটা আঙুলি পোনাই দিলেই পতাক হাত এয়া চাচোন মই দিছোঁ চা এয়া দেখিছনে দে তয়ো দে এই কয়দো এই এনেকৈ শিকাই থকাতকৈ নিজে গাই পেলাই ধুনীয়াকৈ বজাই দেখুৱাই দিয়া আকৌ হয় নেকি সিদিনাখন যে ইহঁতক শিকাইছিলো তাত কিন্তু হাতৰ কাম বৰ ধুনীয়াকৈ আছে চাওঁ খোলটো আন এইটো ভালকে নাছিল বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ
ভকতি মুকুতি দেখাইলা সবাৰ বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ কৰতল কমল কমল দল নয়ন ভৱ দৱ গহন গহন বন শয়ন বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ নপৰ নপৰ পৰ সতৰত গময় সভয়ম ভয় ভৱ মম হৰ সততয় বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ জগতৰ গুৰু শংকৰ গুৰু জগতৰ গুৰু শংকৰ গুৰু খৰতল বৰষৰ হত দশ বদন খগচৰ নগধৰ খনধৰ শয়ন বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ জগদঘম পহৰ ভৱ ভয় তৰণ পৰ পদ লাখ কৰ কমল জবয়ন বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে হৰি ৰাম 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 হৰি ৰাম 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 হেই আৰু অলপ দেৰি কৰিব নোৱাৰিলি নে তেতিয়াৰ পৰা ৰৈ ৰৈ আমনি লাগি গৈছে বাপেৰে এৰি দিলেহে ঢেৰ খেতি টাটা খেতি কৰি নিজেতো নাচিছ হয় মোকো নচুৱাই আছ লগৰ ল'ৰাবোৰ কেতিয়াবাই বাপেক হৈ গ'ল ঐ তই কথাটো মন কৰিছনে নাই মই মন কৰিবলৈ কিটো আছেনো
বিয়াখন পাতি দিবলৈ বাপেৰক নকওঁ কিয়? বিয়া পতাৰ মন নাই, মুখেৰে পেকপেকাই থাক। ঐ, মই নিজে গৈ সোমাবগৈ লাগিব নেকি? নাই নাই, নিজে গৈ সোমাবগৈ নালাগে। হাই উঠিব, চুচুৰাই ঘৰলৈ লৈ যাম বাপেকে। এৰ বুলিছো নহয়। নেৰু, কি কৰিবি? ধেতেৰি, দেখিব। মই সেইটোহে। ভয় নহয়, লাজ। লাজ নালাগে নেকি কিবা? কিন্তু এটা কথা জানি থ, গাভৰু ছোৱালীক মাক বাপেকে বেছিদিন ঘৰত ৰাখি নথয়। ঐ, তই যাৱই নেকি? যাব নালাগে যদি সদায় কাষত থকাৰ ব্যৱস্থাটো সোনকালে কৰি পেলা। তই এনেকৈ থাকিবিনে? মানে? কিবা এটা কৰ। ইহঁত দুটাৰতো খেতি খোলাত মনেই নাই। কান্তই চম্ভালি আছে বুলিহে। ঘৰৰ মাটি বাৰীখিনি ভালকৈ চম্ভালিব পাৰিলে চাকৰিৰতো দৰকাৰেই নাই। তাতে চাকৰি পাবলৈ আজিকালি বাহ, ঘৰৰ ভিতৰৰ পৰা বাহিৰৰ সকলো খবৰ ৰাখা দেখিছো। ৰাখিবতো লাগিবই। তোৰ কিবা এটা হ'লে বিয়াখন পাতি দি একেবাৰে আজৰি হ'ম আৰু। মা, কি যে ক তই। আগতে দেউতাক সেই ঢেৰ খেতি টাটা খেতিৰ পৰা আজৰি হ'বলৈ কচোন। মা, দেউতাই এই বয়সতো ভাল নালাগে। বাপেৰে এই বয়সত কোৰখন লৈ পথাৰলৈ গ'লে ভাল লাগে। কান্তৰ লগত হালখন লৈ পথাৰলৈ গ'লে ভাল লাগে। সেইবোৰৰ পৰা আজৰাই দে, এইবোৰৰ পৰা নিজে নিজে আঁতৰি আহিব। তহঁতৰতো মতি গতি নায়েই। আজি দেখোন হাইঠা মাটিত পৰিল। কথাটো কি? কি হোৱা দেখিলিনো? ঠিকেইতো আছো। ৰচোন ৰ দেই, বেলিটো আজি কোনফালে ওলাইছে? চাব নালাগে, বেলিটো সদায় যিপিনে ওলাই সেইপিনে ওলাইছে। চাহ খাবি? ব'ল। হেৰি নহয়, ককাইদেউ নাহিল যে? কিয়, মই অহাটো বেয়া পাইছ নেকি? হেৰি নাই পোৱা। ইমান ভাল পাইছো, তোক মই কেনেকে বুজাম? এই খেতি কৰা, তোৰ তাঁত বোৱা, এইবিলাক হ'ল একোটা শিক্ষা। খা খা খা, পথাৰত এনেকে চাহ খোৱা মজাই বেলেগ। খা। তই একেবাৰে দেউতাৰ দৰে কথা কোৱা হ'লেও কবি। দেউতাৰ এছিষ্টেণ্টটো। দেউতাৰ পিছত ঢেৰ খেতি টাটা খেতি তইতো কৰিব লাগিব। ককাইদেউৰ লগত নিজিৰা বিয়োগ সৰু। ককাইদেউৰ নিচিনা মানুহ কেইটা আছে কচোন? এজনেই আছে, আৰু সেইটো তই। ঠাট্টা কৰিছ? তোক ঠাট্টা কিয় কৰিম দাইটি? তোক ঠাট্টা কৰা বুলি দেউতাই গম পালে দেউতাই ঘৰতে ঢেৰ খেতি টাটা খেতিৰ বজনা নবজাই যুদ্ধৰ বজনা বজাব। এই ৰচোন ৰ এই হেৰি এই আজি বাৰু পথাৰলৈ খাই মাকণ অহা কথা আছিল নেকি? মাকন? কোন মাকন? চিনি নাপাওঁ? নেপাবিতো তই। অৱশ্যে বয়স হ'লেও চকু আৰু কাণ ঠিকে আছে বুজিছ। ছোৱালীজনী কিন্তু বেয়া নহয় দেই। দেই দাইটি, তই বৰ সাংঘাতিক দেই। যা যা, সময়ত কথাটো বাপেৰক ময়ে ক'ব লাগিব। বেল লেন যে বিয়েৰ হে তেৰি মালে আছে ৰ। হয় নি? আৰু এটা লৈ আহিছো বুজিছ। এক্সকিউজ মি, তই সৰু ল'ৰা হৈ মোৰ আগত চিগাৰেট খাইছো যে, চিগাৰেটটো দে। বহিছ পাৰ না? হে আজি নামঘৰলৈ যাবি নে নাযা? যাব লাগিব।
এই চাল্লা আজি কিন্তু নাম বেছ গৰম হ'ব গৰম মানে তুমি গমেই পোৱা নাই বহুতৰ মুখা খোল খাই যাব বহুতৰ মানে তুমি মানেকৈ থাকোঁতে যাব নামঘৰলৈ যাবা ন চব বুজি পাবা আগতে তুমি মোক বুজাই দিয়া তেতিয়া ৰাতিলৈ বুজাত মানে মোৰ সুবিধা হ'ব এই গুলি মাৰা তোমাৰ সুবিধা এক্সকিউজ মি এই বাটনা হে সুবিধা লোৱাই যে সুবিধা লৈ আছে বা ঘৰত নহয় আজি নামঘৰত কি হয় কিন্তু ঠিক নাই একো ডাল নহয় মানে হাত চাপৰি মাৰি নাম গাব আৰু মাহ প্ৰসাদ খাই ঘৰা ঘৰি যাব থেংক ইউ মোৰ বগাল নাই ক'লা ক'লা থেংক ইউ মাহ প্ৰসাদ খুৱাম নহয় ভালকে বেলেগে কৰিলে একো নাই আমি কৰিলে কিমান কৈফিয়ত দণ্ড এই বাটনা আইন বস্তুটো যে সমান সকলোৰে কাৰণে এয়া এই বাটনা এক্সকিউজ মি মই গৈ থাকোঁ এই কোৱাৰ্টাৰটো লৈ লৈছোঁ দেই ৰাতিলৈ লাগিব নহয় বাসুদা ফ'ল' মি এটা কথা বাসুদা মেঘে বেছিকৈ গাজিলে কিন্তু বৰষুণ নাহে এই কি কি বুলি ক'লি বৰষুণ নাহে আহিব লাগিব ইটছ বাউণ্ড টপ টপকৈ আহিব লাগিব এক্সকিউজ মি গাঁওখনৰ অৱস্থা দেখা নাই বৰমূৰীয়াসকলৰ এভাগে আগৰ নিয়মতে থাকে এভাগে আকৌ বৰ্তমানৰ নিয়মতে থাকে লেটেষ্ট এভাগে আগৰো এৰে এতিয়াও কিছু ধৰে মুঠতে কাৰো মত কাৰো লগত নিমিলে আমাৰ বাৰু কোনপিনে থকা হ'ব লগৰবোৰ যিফালে থাকে এই বাছুদাৰ যিফালে থাকিব এনে ভেজাত সোমাইছেনে নাই মাজুৰ বাপেকে বা কি কয় মাজুৰ বাপে ইডাল ক'ব তাৰ কথা মতে নহ'বতো আগতে কোনো নাছিল সিয়ে উঠি ৰজা বহি ৰজা এতিয়াতো নেমানিম ভাই এতিয়াতো নামানিম মানে 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 এই বেলা তুমি ইয়াতে বহি মানেকৈ থাকা মই যাওঁ মোৰ মানে পঞ্চায়তত আমাৰ দলৰ মিটিং এখন আছে ঠিক আছে ঠিক আছে য়েছ ঠিক আছে এক মিনিট টেনশ্যন ল'ব নালাগে বস্তু পকেটত সোমালতো পুলিচৰ চাকৰি ওলাবলৈ দিয়ে এপইণ্টমেণ্ট লেটাৰ ঘৰত হয় নেকি এক্সকিউজ মি কান্ত এই কান্ত এই কান্ত এই কান্ত ওলালনে ওলাইছে চাগে এৰা কি নোহোৱা হ'লে নিজৰ কেইটাইতো কোনো কথাতে কাম খাৰেই নাই বাৰু যি আছে মই কিন্তু ইহঁতৰ মতিগতি ভাল দেখা নাই আন সময়ত নহ'লেও খোৱাৰ সময়ত একেলগ হোৱা দেখিছিলোঁ এতিয়াতো বৰটোৱে বৰটোৰ ভাগে মাজুটোৱে মাজুৰ ভাগে ৰন্ধা চৰুটোহে এটা বাকীবোৰ দেখোন সেইবোৰ তোমাৰ চিন্তা কৰাৰ দৰকাৰ নাই সিহঁত এতিয়া সৰু ল'ৰা হৈ থকা নাই আচলতে কি জানা সময় এইটো আমাৰ সময় নহয় গাঁওখনলৈ মন কৰিলেই বুজি পাওঁ নহয় বুজি পাইছে যেতিয়া নামত একো নামাতিব নেমাতোহে নামত বহিম নাম গাম নাম শেষ হ'ব চিধা ঘৰ এই কান্ত তই আহি থাক মই আহিছোঁ তুমি গৈ থাকা মই গৈ আছো কি ঐ ঢেঁকীতি টাটা খেতি কৰি আছ নেকি ঠেক ভিতৰলৈ আহ ক'ৰ পৰা ওলাই লিহি পিছে কি হ'ল নামাত আছে বহ নামঘৰলৈ যাওঁ বুলি আহিছিলোঁ এইখিনি পালেহি যে মোৰ আৰু গোসানীজনী ইয়াতহে থাকে
তাকে চাই যাওঁ বুলি আহিলোঁ। ঐ বাপেৰে গ'লগৈ নেকি? এতিয়ালৈকে থাকিব? কেতিয়াবাই গ'ল? ভালেই হ'ল, তাৰ মানে তই অকলে আছ। নাই হোৱা, তই সোনকালে ইয়াৰ পৰা গ'লেহে ভাল হ'ব। ঐ মাকন থাকি দিওঁ নেকি? থাক, কালিলৈ গাঁৱত মুখ উলিয়াব নোৱাৰিবি। দেই তেতিয়া আৰু সুবিধাই হ'ব। বাপেৰে একো আপত্তি কৰিব নোৱাৰিব। বদনাম লৈ মই তোৰ ঘৰৰ বহল চোতাল সাৰিবলৈ নাযাওঁ দেই। লাগিলে ঘৰতে বুঢ়ী হ'ম। যাওঁ, অলপ পিছতে নামঘৰত নাম আৰম্ভ হ'ব। ৰচোন, তইনো কেতিয়াৰ পৰা ভকত হলি? যেতিয়াৰ পৰা তই মোৰ মন মন্দিৰৰ ভকতনি হলি, নামলৈ যাওঁ বুলি ফাঁকি মাৰি তোৰ ওচৰ পালোহি। বুজা নাই? আফ কৰি কৰবাৰ ঐ নহ'লে ঢেৰ খেতি টাটা খেতি কৰি ৰাগ ৰাখে লোৱা। তই গলি নে? আৰে তই খং কৰিছ কিয়? মই তোক ধেমালিহে কৰিছিলোঁ, তইতো মোৰ কি হয়? সেয়াও ক'ব লাগিব। নালাগে জানো। যাওঁ দে, নামঘৰত বা আজি আৰু কি হয়? কি হয় মানে? গম পাবি। তহঁতৰ ঘৰত দ্বিতীয়বাৰ আহিব পাৰোঁ নে নাই তাৰ ঠিক নাই। যাওঁ দে। সেয়া তই গলিয়ে যে। গাঁৱত যিমানেই খেলি মেলি নহওক, মোৰ কথা কিন্তু সদায় একেই থাকিব। মাকন তই মাথো ঠিকে থাকিবি। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু। যেতিয়াই বিচাৰো পাম, ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু। যেতিয়াই বিচাৰো পাম, ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু।
শংকৰ দশমৰ পাত হাজাৰী ঘোষাৰে মাধৱ বৰাৰ পোক পাবা বৰগীতৰ সুৰত অ ৰাম ৰাম পাবা খোলতালৰ মাজত কৃষ্ণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম অ ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ শংকৰ অনুপম শংকৰ নিৰূপম শংকৰ বিনে নভজোৱান নিজ গুৰু থাকন্তে আনক ভজয় সংগ নিদিবাতে নে মূঢ়ক অ ৰাম ৰাম শংকৰ যে থাকক প্ৰাণ কৃষ্ণ শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো নাম হৃদয়ত থাপিলো দুয়োজনা গুৰু যেতিয়াই বিচাৰো পাম অ ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ সত্য যুগৰ গুপ্ত হৰি নামৰ নিজৰা অ কৰি শংকৰে আনে বৈকুণ্ঠৰ পৰা শ্ৰৱণ কীৰ্তন কৰা কলিত হৰি নামক জানিবা বান্ধৈ অমৃত সমান থাপনা পাতি ভকতি কথাৰে গুৰি ধৰি ধৰি নামকে সাৱতি ধৰা নাম নামি আহে বৈকুণ্ঠৰ পৰা আজলিৰে ভকত খবলোৱা নামে তৰাব নামে সজাব ভক্তি বঢ়াব বিঘিনি খন্দাব হৃদয়তে বান্ধি নামৰে ধনী নামৰে মহিমা পূজা নামে
প্ৰসাদ বিলাই হোৱা নাই তহঁত মুখা দেখোন উঠিলিয়েই হয় নেকি? আচ্ছা ৰাইজ, এক্সকিউজ মি, আমি মানে প্ৰসাদটো গ্ৰহণ নকৰোঁ বুলি ভাবিছোঁ। অকণমান অসুবিধা এটা পাইছোঁ। কি মানে আমি মাহ প্ৰসাদ নাখাম? হেৰ' কাৰণ আছে মানে মোহন মণ্ডলৰ কেছটো বিচাৰ হ'ব লাগে আৰু কাইলৈ তই মোক বেয়া নাপাবি, আইন সমান হ'ব লাগিব। তেতিয়া মানে ধৰ আমাৰ প্ৰসাদটো চুবাবলৈ ভাল লাগিব আৰু। কি কেছ হে? ভাল লাগিছে, এতিয়া নজনাই হৈ গ'ল। তেওঁ মণ্ডলৰ পুতেকে এখন ভাল পোৱা ছোৱালীজনী পলুৱাই আনি মন্দিৰতে বিয়া পাতিছে। হেৰ' মণ্ডলটো সেইখন বিয়ালৈ যোৱা নাছিল। আৰু পুতেক বোৱাৰীয়েক আহি পেলাই থাকি মেলি শাহু শহুৰ লগত চাহ চিনাকি হৈ খাই বৈ গৈছেহি। সেইটো ধৰ আমি বেয়া পোৱা নাই। অকল সেইটোৱে নহয়, সেইখন বিয়ালৈ আমাৰ গাঁৱৰ বহু ল'ৰালৰি গৈছে। আমাৰ বৰপিতাই পুতেক সৰু। হা সি নাযাব কিয় বাৰু? সিটো যাবই, তাৰ সখীয়েকৰহে বিয়া। এইটো মানে দুখনীয়া হয়নে নহয়? এতিয়া ধৰক আপোনালোকৰ মাতবোৰ বন্ধ হৈ গ'ল, লাজ পাইছোঁ মই। মানে কি আইন বস্তুটো সকলোৰে কাৰণে সমান হ'লে ভাল লাগে আৰু। এতিয়া মোৰ ভণ্টিজনীৰ দেওৰটো যোৱাবাৰ বিয়া হৈছে মন্দিৰতে। এতিয়া মই আৰু মাজু গৈছোঁ, আপোনালোকে আমাৰ ধৰক দণ্ড ভৰাইছে 300 rupees, গা ফৰফৰাই গৈছে, কিন্তু দিছোঁ। এক্সকিউজ মি, সেইটো মনত আছে নহয়? হেৰ' আজিৰ চাৱাল হৈ তই কালিৰ গীত গাৱ? ইমান দিন তই নিগনিকাতত সোমাই আছিলি নে? মোৰ ল'ৰাটোৱে মন্দিৰত বিয়া পাতিছে, মইতো বিয়ালৈ যোৱা নাই, আৰু সিওতো ৰাইজৰ গুৰিলৈ অহা নাই। ইয়াত অপৰাধ ক'ত? সেইটোৱে নে কৈ লাভ নাই, আমি নুশুনো। মানে মনৰ ভাৱ এটা আমি ৰাইজৰ আগত এৰি দিছোঁ দেই। ৰাইজে বিচাৰ কৰিব লাগে, আৰু বাৰু নকৰালৈকে মই বহিছোঁ দেই। এক্সকিউজ মি। না বাপুহঁত, তোমালোকে তেনেকৈ ক'লে নহ'ব নহয়। ভদ্ৰতা বোলা কথা এষাৰ আছে। ইয়াত ইমানবোৰ বয়সস্থ মানুহ আছে, তাৰ আগত তোমালোকে শাস্ত্ৰই কয় বিচাৰ কৰাহঁতেন আগতে কৰিব লাগিছিলে। ইমান দিনলৈ লিলিমাই কৰিবলৈ থ'ব লাগে নেকি? তাৰ লৰচৰ নাই, আমি আমাৰ ভাগে থাকিম। মাজু, তই এইবিলাক কি কৈছ? আৰু ভাগে ভাগে থকাতকে তই ঘূৰি আহিলে আমাৰ গাঁওখন আকৌ আগৰ নিচিনা হ'ব। তই মনে মনে থাক। মোক উপদেশ দিবলৈ আহিছে। চাকৰ যেতিয়া চাকৰ দৰে থাকিবি। মাজু, তই মোক আজি এনেকে ক'লি? অঁ কৈছোঁ, চাকৰক চাকৰ বুলি নকয়, তোক কি বুলি ক'ম? ঠিক আছে, আচলতে কোন কিমানৰ সকলোৱে বুজা উচিত, অকল কান্তই নহয়। মাজু,
তই কান্তক চাকৰ বুলি কৈ প্ৰকাৰান্তৰে মোকো চাকৰ বুলিলি। কান্ত মোৰ ভাই, সি সহোদৰ নহলেও মোৰ ভাই। দাদা অঁ হ'ব দিয়ক। দাদা বহিছ? অঁ বহ। বৌ মা দেউতা ক'ত? নেখায় বোলে। অ' সেইটো আৰু কেনেকুৱা কথা? সদায় একেলগে খাওঁ। আৰু কান্ত দাইটিৰো ভাত দিয়া নাই যে? ভাত দিছে, আহিছ খা। কোন অহা নাই, কাক দিয়া নাই, সেইবিলাক হিচাপ ল'ব প্ৰয়োজন নাই। ভোক লাগিলে আহিব, খাব। হয় নেকি? অঁ তহঁতৰ ভোক লাগিছে খা, মোৰ ভোক লাগিলে আহিম আৰু খাম। আৰু শুনাচোন, কান্ত, গোটেই নিশাটো ভাবিলোঁ ভুল হৈ গ'লো নবৌ। তোমালোকৰ মৰমে মোৰ ব্যৱধানটো পাহৰাই দিছিলে। বাজুৱে মনত পেলাই দি ভালেই কৰিলে দিয়া। যাওঁগৈ দিয়া। ইমান দিনে যদি তোমালোকৰ ওচৰত কিবা ভুল ভ্ৰান্তি কৰিছিল ক্ষমা কৰিবা। হে কান্ত, এইখন তই কি কৰিবলৈ খুজিছ? তই জানো মোক এৰি থৈ বাধা নিদিবা অ ককাইদেউ। আৰু বেছি বেয়ালৈ যোৱাতকে ইমানতে যোৱাগেই ভাল। চাপৰিত মোক মাতি আছে নহয় ককাইদেউ, চলি যাব দিয়া। অকলশৰীয়া মানুহ, বাকী মাটিখিনি ইহঁতৰ নামে নামে দি দিবা ককাইদেউ। ইহঁতে মোক যিয়েই নাভাব, মইতো সিহঁতক
মোৰ নিজৰ ভতিজা হিচাপে নামি আহিছোঁ ককাইদেউ। যা গৈ যা, না তোক অপমান কৰিলে মই বৰ কষ্ট পাওঁ। তাক পাছবুকখন আনি দিয়া। মই জানিছিলোঁ এনেকুৱাই যে কিবা এটা হ'বগৈ, সেইকাৰণে মই ভাগে ভাগে কামবোৰ কৰি থৈছিলোঁ। ল, এয়া তোৰ প্ৰাপ্য। ককাইদেউ, কথাবোৰ শুনি বেয়াই লাগিছে। এইবোৰ চব মোৰ কাৰণে হ'ল। ৰাইজখনে এৰা ধৰা কৰা হ'লে মিলি গ'লহেঁতেন। হেৰ' কোনে এৰিব কোনে ধৰিব? সময়ত ময়ো ভাওনা দেখুৱাই দিম বাপেকে। মোৰ বেছিকৈ দুখ লাগে সেই কান্ত দাইটিৰ কাৰণে। কান্ত দাইটিৰ বুকু চাতে খেলি ডাঙৰ হ'লো। এইটো বয়সত অপমানিত কৰি ঘৰৰ পৰা হোৱাবোৰ হৈ গ'ল, এতিয়া দাইটিক অনাৰ ব্যৱস্থা কৰ। দাইটি চাগে ক'ত আহিব? দাইটিৰ ওচৰলৈ এবাৰ যাবিচোন। যাম, আনি নগ'লে মই যাম। সকলো মানুহৰে এটা বয়স থাকে, এটা সময়ত সেই বয়সৰ মানুহে কাৰোবাৰ সঁহাৰি বিচাৰে। কান্ত দাইটিৰ এতিয়া সেইটো বয়স। তোৰ সঁহাৰি অবিহনে কান্ত দাইটি একেবাৰে অকলশৰীয়াও। মোৰ ওপৰত তোৰ বিশ্বাস আছে? আছে, সেয়ে আজি তোৰ ওচৰত এনেকৈ। কালিলৈ উঠিয়ে ভঁৰালৰ ধান উলিয়াই ৰ'দত দিব। চাউল শেষ হৈছে। মাক ক'বা। কৈছিলোঁ, আপোনাক ক'বলৈ ক'লে। মোক কান্ত দাইটি এইবোৰ সময়তে কৰি আছে। নাই যেতিয়া এতিয়াতো কোনোবাই কৰিবই লাগিব। সৰুক ক'বা, মই খোলোঁ। মই ক'ব নোৱাৰোঁ। নোৱাৰো বুলি ক'লে নহ'ব নহয়। কোনে কৰিব? কৰাব লাগিব। কৰাব লাগিব? কাৰ সৈতে কৰাব? কাম কৰা মানুহ বিচাৰিব লাগিব। কাম কৰা মানুহ বিচাৰিব লাগিব। ঘৰখনত ভঁৰালৰ ধানকেইটা উলিয়াবলৈ এতিয়া কাম কৰা মানুহৰ প্ৰয়োজন হ'ল। কামটো দাইটি থাকোঁতেতো সেইবোৰ কথা গমেই পোৱা নাছিলে। সি সেইবোৰ কাম কৰিবলগীয়া নাছিল। সেইবোৰ কাম কৰিবলৈ নহয়, ঘৰখনৰ প্ৰয়োজনীয় কামবোৰ কৰি তেওঁ ভাল পাইছিল, সেইকাৰণে কৰিছিল। আৰু এই ঘৰখনতো কান্তই গঢ়া, দেউতাৰটো নামতহে। তোৰ বিয়া কোনে পাতি দিছিল? কান্তই। বৰবাপুৰ বিয়াও কান্তই পাতিছিল। আৰু যে ভাত খাই আছ চাউল, কাৰ খেতিৰ ধানৰ পৰা পোৱা? কান্তৰ। আমাৰতো ৰুৱতী মাটি নায়েই। মানুহক মানুহ হিচাপে ভাবিবলৈ শিক। দেউতা আহিছ? সৰু, এয়া ল, খাই ল। দে। দেউতা, দেউতা কি হ'ল? দেউতা, দেউতা, মা! চাওঁ
আপুনি অলপ বাহিৰলৈ আহিব। অঁ ঠিক আছে ব'লক। ছাৰ, দেউতাৰ অৱস্থা বৰ ভাল নহয়। আপোনালোকে চহৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰক, ঠিক আছে? হ'ব, অ'কে। হয় ছাৰ, দেউতা সোনকালে ভাল পাবনে? বৰদেউতাৰ এতিয়া কেনে? 3 দিনেই হ'ল নহয় হস্পিটেলত থকা। নাই, একেই আছে। হেই, তই চিন্তা নকৰিবিচোন, চব ঠিক হৈ যাব। সিহঁতে মোক হস্পিটেললৈ যাব নিদিয়ে জাননে? সকলোবোৰ গৈনো কি কৰিবি তাত? কি কৰিবি মানে? মই তাত মানুহৰ দৰকাৰ। হেই, ডাঙৰ দা আৰু মাজুদাটো আছেই তাত। মোৰ জানো দেউতা নহয়? ডাক্তৰে কৈছে। কি? ডাক্তৰে কৈছে দেউতা হেনো আৰু। তই দুখ নকৰিবিচোন, ভগৱান আছে নহয়। ভাল মানুহৰ লগত সদায় ভগৱান থাকে। বৰদেউতাক ভগৱানে সহায় কৰিব নহয়। ব'ল এতিয়া ঘৰলৈ। বৰমা অকলে আছে নহয়, চিন্তা কৰিব। আহ, কান্ত হা? ঐ বিহানে বিহানে ওলালি যে? ককাইদেউক চাই আহোঁগৈ। অসুখ বুলি শুনিছিলো, চহৰলৈ নিছিল বোলে? অঁ, ঘূৰাই পঠিয়ালে নহয়। চহৰৰ ডাক্তৰে হেনো হাত দাঙি দিলে। তই গৈনো কি কৰিবি? কিনো কৰিবিগৈ আৰু, ককাইদেউৰ জহতে 2টা আখৰ শিকিলোঁ। গুৰুজনাৰ গীত মাত গাবলৈও শিকিলোঁ। এতিয়া শেষ সময়ত সেৱা এটাকে কৰি আহোঁগৈ বুলি ওলাইছোঁ। মই যিটো দেখিছো নহয়, সেই আজিৰ দিনটো পাৰ হয় নে নহয় কিন্তু বৰ ঠিক নাই দেই। বৰা, দিনটো বাদ দিয়েহে কিমান সময় থাকিব লাগে তাকেহে ঠিক নাই। আগৰ দিন হোৱা হ'লে ইমান পৰে তুলসী তলত, শাস্ত্ৰই কয়। তুমি তেনেকুৱাহে দেখিলানে? অভিজ্ঞতা বুজিছা, মই মোক দেখিলেই কৈ দিব পাৰোঁ। বৰবাপু কাকা এংগিতে কৈছোঁ, কাৰণ জীৱটো ঘৰৰ ভিতৰত যোৱাটো ভাল কথা নহয়। তুলসী এজোপা বিচাৰি ঠাইকণ চিকুণিয়াই থবলৈ কৈ যাওঁ নেকি? বাদ দিয়াহে, সিহঁতৰ কিবা মানুহ নোহোৱা হৈছে নেকি? মানে খবৰ এটা কৰিবলৈ নাহিলে বেয়া দেখিতো। ময়ো সেইকাৰণেহে আহিছোঁ। পেহীৰ ঘৰৰ পৰা আহিলোঁ, তোক চাই যাম বুলি সোমালোঁ। আহ, ভিতৰলৈ আহ। নাযাওঁ দে, দেউতাৰ অৱস্থাচোন তই জানই। কোন মুহূৰ্তত কি হয় একো ধৰিব নোৱাৰি। হোৱাটোতো হ'বই, নোহোৱা কৰিব পাৰিবি জানো? তইচোন আজিকালি বৰ ডাঙৰ ডাঙৰ কথা কোৱা হ'লে। অঁ, ডাঙৰ হৈছোতো। এৰা, সেইকাৰণে হ'বলা তই আজিকালি ঢেৰ খেতি টাটা খেতি কৰিবলৈও নাযাওঁ। কিয় যাব নোৱাৰো জানই দেখোন। এৰাও, সৰুৰে পৰা দেখি অহা গাঁওখন কি যে হৈ গ'ল। কিবা খং উঠিব লাগে, হুলস্থুল লগাই দিম বাপ পেকে। যাওঁ। পাবে পাবে সিগি যা মরি রে। মোৰ দেৰি হৈ গ'ল ককাই দে, তোক নধৰিবি ককাই। পানী বাহিৰ কৰে
ঘৰ চোৱা হ'ব বুলি তুলসী তলতে থলে ঘৰ চোৱা হ'ব বুলি তুলসী তলতে থলে ও জীৱনো যাওঁতে টানি বাহিৰ কৰে ঘৰ চোৱা হ'ব বুলি তুলসী তলতে থলে ও জীৱনো যাওঁতে মোক আগতে পঠাই নিজে পিছত যাম বুলি ফাঁকি দি আগতেই গুচি গ'ল মাত এষাৰো নাপালো ঘৰখন উদং হৈ গ'ল উদং হৈ গ'ল কি হ'ল মনটো বেয়া লাগিছে যাবলৈ মন গৈছে যাওঁ যদি বল মোৰতো যাওঁ যাওঁ লাগিয়ে আছে দেউতালৈহে চিন্তা সেই সময়ত সেৱা এটাও কৰিবলৈ নাপালোঁ বেয়া নালাগে নেকি কিবা ৰাইজেতো এতিয়া কথাবোৰ শুনিলেই গতিকে পৰিয়ালটোক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় ইয়াৰো এটা চিন্তা কৰিব লাগে কথা হ'ল মানে চিন্তা কৰিবলগীয়া একো নাই তেখেতো আমাৰ সেই ৰাইজৰে এজন আছিল গতিকে তেখেতৰ পৰিয়ালটোক ৰাইজে উদ্ধাৰ কৰিব লাগিব কথা সিমানেই এই কথা সিমানে নহয় সেই এখেতৰ ল'ৰা হ'ল 3টা এই সৰুটোৰ কথা বাদেই দিছোঁ এই মাজুটোতো মতামতৰ কথা এটা আছে সিওতো নাই নহয় কিয় আহিম মইতো কেতিয়া নাহোঁ যদি আমাৰ নিয়ম মানি যদি তহঁতৰ ঘৰখনে শ্ৰাদ্ধ নাপাতে এই বাদ এক্সকিউজ মি তই বেয়া নাপাবি মোৰ পটৰ ধূলা কিন্তু তহঁতৰ ঘৰখনে নাপাব অঁ কিয় আহিম সি আমাৰ লগতে থাকি বৰ বাপুৰ সমাজৰ লগত একেলগে বাপেকৰ শ্ৰাদ্ধ পাতি আমাক এৰক সেইটো কেনেকৈ হ'ব এখন ৰাইজক এৰি মই অকলশৰীয়াকৈ কেনেকৈ থাকিম গতিকে ৰাইজে মোক যেনেকৈ চলাব মই তেনেকৈ চলিম আমাক মাত্ৰ উদ্ধাৰ কৰিলেই হ'ল তাৰ আগতে মানে বৰ বাপু আৰু সৰুৰ মতলবটো জানি লোৱাটো উচিত সিহঁতে বা কি চিন্তা কৰিছে নবৌ কান্ত ৰাইজে কি ক'লে ৰাইজৰ মেলতনো মই কেনেকৈ বহিম নবৌ আৰু বহিলোৱেই যেনিবা কোনখনত বহিম মই কিন্তু ইহঁত দুজনৰ মতলব ভাল দেখা নাই দুয়োটাই বেলেগে বেলেগে ৰাইজৰ লগত কথা পাতিছে ইহঁত দুটা একেলগে পাতিব নোৱাৰে নেকি একেলগেই পাতক বা বেলেগেই পাতক পাতিছেতো পাতক কিন্তু সিদ্ধান্তটো আমাৰ নবৌয়ে দিব লাগিব ৰাইজৰ ওপৰত মই কি মাত মাতিম ৰাইজৰ ওপৰত নহয়হে নবৌ তোমাৰ ল'ৰাহঁতৰ ওপৰত সকাম নিকামখিনি সুকলমে হৈ গ'লেই শান্তি হৈ যাব মা তই চিন্তা কৰিব নালাগে ভকতসকল যাতে খোৱা বোৱাকে আদি কৰি সকলোতে সন্তুষ্ট হয় সেইটোহে ডাঙৰ কথা খুৱাই বুৱাই কাকো সন্তুষ্ট কৰিব নোৱাৰো মা খাই উঠি ক'ব দৈ টেঙা পনীয়া মাছৰ আঞ্জাত নিমখ হোৱা নাই কিমান যে আপত্তি সিহঁতৰ প্ৰকৃত ভকত আছে জানো নবৌ ভকতৰ কথা কৈছিল ককাইদেউ ভকত কেনেকুৱা হ'ব লাগে ভকত হ'বলৈ কি কি লাগে এয়া ককাইদেৱে বুজাইছিল নবৌ
তিনি বস্ত্ৰ ললেই জানা ভকত নকয় প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয় তেজিব লাগিব কামনা বাসনা এৰিব লাগিব কুটিল ভাৱনা তেজিব লাগিব কামনা বাসনা এৰিব লাগিব কুটিল ভাৱনা বস্ত্ৰ ললেই জানা ভকত নকয় প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয় তেজিব লাগিব কামনা বাসনা এৰিব লাগিব কুটিল ভাৱনা কটা মৰা কৰা এচাহি সোণৰ বাবে আপোনক পাহৰা মোক লাগে মই খাওঁ ইটো স্বভাৱৰে ভকত বুলিবা বান্ধৈ কোন সতেৰে মোক লাগে মই খাওঁ ইটো স্বভাৱৰে ভকত বোলা বান্ধৈ কোন সতেৰে মানৱতাৰ নৌকা মেলি ভৱসাগৰত একান্ত ভকতি কৰা কৃষ্ণৰ চৰণ ভকতৰ পৰিচয় নিৰ্মল ভকতি সবা পূজা চা বান্ধৈ হৃদি প্ৰেমাঞ্জলি ভকতৰ পৰিচয় নিৰ্মল ভকতি সবা পূজা চা বান্ধৈ হৃদি প্ৰেমাঞ্জলি প্ৰতাৰণা প্ৰবঞ্চনা কৰা হৃদয় যদিহে কৰা ইমান মলিয়ন উশাহে নিশাহে কৃষ্ণ বোলা ৰাম নাম তথাপি নাপাবা বান্ধৈ বৈকুণ্ঠতে স্থান উশাহে নিশাহে কৃষ্ণ
নবৌ এই জীৱকান্ত আহিছে। নবৌ জীৱকান্ত বহা। পেহা বহক। তুমি অকলে আহিলা যে? এওঁ গা ভাল নহয় নবৌ, আহে কেনেকৈ? মোৰ যাবৰে হ'ল নবৌ। যাবৰে হ'ল মানে? তুমি কেতিয়াবা আহিলা নেকি? নহয় মানে তুমি বাহিৰে বাহিৰে মোক দেখা নকৰাকৈ যাব খুজিছিলা? তাৰ মানে কান্তই নোপোৱাহেঁতেন। নহয়, ডাঙৰ বাপুৱে ক'লে বোলে। পেহা লওক। হ'ব দে মা। সৰুক লগ পালা? সৰু নাই, গাঁওখনৰ মানুহৰ ঘৰে ঘৰে সোমাই ফুৰিছে। কিয়? কিয় মানে ককাইদেউৰ কাম কাজখিনি দিহা বিচাৰি। বৰবাপুক সোধোতে সিটো হৈ যাওঁ বুলি ক'লে। কি হ'বগৈ নাজানো, মই মনে মনে চাইহে আছোঁ। কিবা খং চং উঠিলে ৰাইজ চাইজ একো নেমানি মই অকলে কৰি পেলাম বাপেকে। আচ্ছা এই সৰুটো মতলব কি? চিন্তা তাক লৈহে। জানাইতো সি অলপ বেলেগ ধৰণৰ। আচলতে বৰবাপু আৰু মাজুৰ অৰিয়া অৰিখনে তাক খঙাল কৰি তুলিছে। সিহঁত দুয়োটাই শিক্ষিত। সিহঁতৰ শিক্ষিত মানে কি বুজালা? কি বুজালা? এই কিতাপ পঢ়ি পৰীক্ষা পাছ কৰা মানে শিক্ষিত নেকি? হ'ব আৰু বাদ দিয়া সেইবোৰ। জীৱকান্ত, কি হয়গৈ নাজানো। সকামলৈ নহাকৈ নাথাকিবা। আহিম নবৌ, কিয় নাহিম? মই এতিয়া গৈ থাকোঁ নবৌ। যোৱা। কান্ত কান্ত, তুমি অলপ বহাচোন। সিহঁতৰ মতিগতি মই ভাল দেখা নাই। ভাবিছোঁ সকামৰ পিছত ময়ো তোমাৰ লগতে চাপৰিলৈ যামগৈ। সৰুৰ গতি এটা লগাই থৈ যাব পাৰিলে ভাল আছিল। নালাগিল যেতিয়া কি কৰিবা? মাটি বাৰী সম্পত্তি সকলো তেখেতে চিজিল কৰি থৈ গৈছে। চলি থাকিব। ইহঁত দুটাৰ টনা আজোৰাৰ মাজত থাকি মই বৰ অশান্তিহে পাম। সেইবোৰ কথা পিছতো হ'ব নহয় নবৌ। এতিয়া আচল দৰকাৰী কথাটোলৈ মন দিয়াচোন। এই কান্ত জীয়াই আছো নহয় নবৌ, মই সকলোবোৰ চম্ভালি ল'ম নহয়। নহ'ব, কেনেকৈ হ'ব? তাক কোনে অধিকাৰ দিলে ৰাইজ গোটাবলৈ? তাকেই সুধিবি, মোক কিয় সুধিছ? তোক নোসোধাকে সি ৰাইজ গোটালে? ৰাইজে গোটাব, আমাকতো জনাব লাগে। এতিয়া গম পালি নহয়, যা ৰাইজৰ ওচৰলৈ। কি কৰিম? ৰাইজৰ লগত আমাৰ আলোচনা হৈ আছে। কিডাল আলোচনা কৰিবলৈ আছে? সি চাগে ভাল পোৱা নাই, সেয়েহে আকৌ গোটাইছেগৈ। তাৰ ভাল পোৱা নোপোৱাৰ লগত কি কথা আছে? আমি যেনেকৈ কৰোঁ সিও কৰি গ'লে হ'ল। তহঁতে কেনেকৈ কৰিবি তাক জনাইছ জানো? আমি তাক জনাব লাগে নে সি আমাক সুধিব লাগে? মোক তহঁতে জনাব লাগে নে ময়ো তহঁতক সুধিব লাগে? তই মানে? শুন, কোনেও কাকো জনাব নালাগে, কিন্তু তিনিওটাই বহি একেলগে আলোচনা কৰিব লাগে। কাম নাই, সকামলৈ আছে কেইদিন, যি কৰ কৰি থাক। দাদা বল। ৰাইজ এনেকে মনে মনে বহি থাকিলে হ'ব জানো? কথাবোৰ আলোচনা কৰিব লাগে। এক্সকিউজ মি, আলোচনা কৰিবলৈ কিটো আছে? আমাৰ কথাটো আমি জনাই দিছোঁ। আমাৰ মতে শ্ৰাদ্ধ পাতিলে আমি আছোঁ, নহ'লে নাই। আমিওতো কৈছোঁ, আমাৰ মতে হ'লে আমি আছোঁ, নহ'লে নাই। হেৰ' এই নতুনকৈ পাতিবলগীয়া কিটোনো কথা আছে ইয়াত? মইতো ইহঁত দুটাক কৈছোঁৱেই, আজি আকৌ মাতি পঠালি কিয়? ৰাইজক মইহে মাতিছোঁ, আনবোৰে মতা নাই। ৰাইজে মোক এটা উপায় দিব লাগে। দেউতাৰ শ্ৰাদ্ধনো মই কেনেকৈ পাতিম? হেৰ' ককাইৰ সতে যেনেকৈ পাতে তই সিহঁতৰ লগতে পাত। মই ঘৰৰ ডাঙৰ যেতিয়া, সি ইচ্ছা কৰিলে মোৰ লগতো পাতিব পাৰে। তাকেতো মন কৰিলে মোৰ লগতো পাতিব পাৰে। সেইটো সি নিজে ঠিক কৰক কাৰ লগত পাতে। কথা কি? কি কথা নাই? কথা আছে। বৰদাই ভাগে শ্ৰাদ্ধ পাতিব। সেই শ্ৰাদ্ধত আমিও থাকিম। মাজুদাই ভাগে শ্ৰাদ্ধ পাতিব। তাত আমিও আছোঁ। আৰু মই মোৰ ভাগে পাতিম।
কিন্তু মই কোনখন শ্ৰাদ্ধত থাকিম? কাৰ লগত বহি শ্ৰাদ্ধ কৰিলে মই উদ্ধাৰ পাম? মোৰ মানুহজনৰ আত্মাই শান্তি পাব। মোৰ 3টা ল'ৰা, মই কাক এৰিম, কাক ধৰিম? মইতো ইহঁত 3টাৰ এটাকো এৰিব নোৱাৰো। মোক এটা উপায় দিয়ক ৰাইজ, মই কি কৰোঁ? ধৰ্ম কৰি বাপেক এটা, চোতাল এখন, প্ৰত্যেক 3টা, এটা শ্ৰাদ্ধৰ 3খন। নাথাকো নাথাকো মনে মনে। তহঁত 3টা একেলগ হৈ ককাইদেউৰ শ্ৰাদ্ধখন পাতিব নোৱাৰ। আৰু এতিয়া তহঁতে যিটো কৰিবলৈ ওলাইছ, ককাইদেউৰ আত্মাই কষ্ট পাব, শান্তি নাপায়। তই ক'বলৈ কোন? তই ক'বলৈ কোন? আমাৰ ঘৰৰ কথা আমি বিবেচনা কৰিম, ৰাইজসকল আছে। সি আমাক সহায় কৰিবলৈ মাজত পৰৰ মানুহটো হৈ মনে মনে থাক। কোন পৰ কোন আপোন মোৰ জানিবলৈ বাকী নাই। গোটেই জীৱন মানুহজনে ৰাইজৰ কাৰণেই কৰিলে, আৰু এতিয়া কান্দ। নাকান্দিবা নবু, কান্দি কি লাভ? নুবুজে, বুজাৰ শকতিও কাৰো নাই। গুৰুজনাৰ নাম লৈ মাহ প্ৰসাদ খাব জানে, কিন্তু তাৰ গুণ নুবুজে। ৰাইজৰো নহয়, ঘৰৰো নহয়, পৰৰ মানুহ এটা আহি ৰাইজৰ মাজত থাকি ৰাইজক অপমান কৰিব। ৰাইজ আপোনালোক বহে যদি বহক, মই কিন্তু উঠিলো। এই বাৰাণ্ডাটি কিয়নো খং খাইছে? খং নাখাব, হয় ই মেলত থাকিব, নহয় আমি মেল বৰ্জন কৰিম। সামান্যজনৰ মুখত ইমান বৰ বৰ কথা। ৰাইজসকল, আপোনালোকে আচল কথাৰ পৰা আঁতৰি গৈছে। ঐ, তই মনে মনে থাক। আৰু তই যা ইয়াৰ পৰা। আমি দেউতাৰ শ্ৰাদ্ধ কেনেকৈ পাতিম? এখন হয়, দুখন হয়, হৈ থাকিব। তোক যি কৈছো সেইটো কৰ। কোনো দৰকাৰ নাই তো, যাবলৈ কৈ থা। ৰাইজসকল, সেৱাহে দোষ নধৰিব। ফটা মুখৰ বাইক বুলি পাহৰি যাব। গুৰুজনাই সেই তাহানিয়ে দি থৈ যোৱা মাহ প্ৰসাদৰ পাতখনলৈ মনত পেলাওকচোন। এখন পাত, তাৰ ওপৰতে বুট, মগু, কল, কুঁহিয়াৰ, এই আটাইবোৰ বস্তু জানো একেলগে নাথাকে? তাৰ পৰা এবিধ বস্তু যদি আঁতৰি যায়, প্ৰসাদৰ সোৱাদেই নাইকিয়া হৈ যায়। আমি সকলোবোৰ জানো এই মাহ প্ৰসাদৰ পাতখনৰ দৰে হ'ব নোৱাৰো ৰাইজ। সেৱাই কান্ত ৰবা। ময়ো যাওঁ। তই আকৌ ক'লৈ যাওঁ? তেখেতৰ শ্ৰাদ্ধৰ কাৰণে চোতাল এখন বিচাৰি যাওঁ। ঘৰৰ চোতালত শ্ৰাদ্ধ নহ'ব, যুদ্ধ হ'ব। মই ভাই ভাইৰ যুদ্ধ চাব নোৱাৰো, পৰাসকলেই চাওক। এতিয়া মই কি কৰো? মোক ক'ত এৰি থৈ গ'ল? মোক উপায় দিয়ক। ঘৰখন থান বান হৈ যাব এতিয়া। মই বৰ দুৰ্বল হৈ পৰিছো। মোক সাহস দিয়ক, সাহস দিয়ক।
মাকন অ মাকন কান্ত দাইটি মোৰ ওচৰতে অকণ বচোন মই বৰ অকলশৰীয়া হৈ গ'লো অ মাকন কথাবোৰতো শুনিছই শুনিছোঁ কান্ত দাইটি সৰুৱে বৰ কষ্ট কৰিছে অ ককাইদেউৰ আদৰ্শৰে গাঁওখন আগবঢ়াই নিবলৈ ঘৰখনলৈ শান্তি আনিবলৈ মই জানো কান্ত দাইটি কিন্তু সৰু আজি হাৰি গ'লো ময়ো জিৰণি ল'ব খোজো মাকন ককাইদেউৱে চাগে তাত বৰ অকলশৰীয়া অনুভৱ কৰিছো মই হাৰি গ'লো মাকন হাৰি গ'লো আপুনি হাৰিব নোৱাৰে কান্ত দাইটি বৰদেউতাৰ আদৰ্শৰে সকলোকে আগবঢ়াই নিয়াৰ দায়িত্ব এতিয়াৰ পৰা আপোনাৰ মাকন
বঢ়ালে বহু ভাল ঠেঙুলি এক গুৰু এক মত নামানে সমূলি ভাগে ভাগে ধৰ্ম কৰে নগঢ়ে সম্প্ৰীতি জন্মৰে জীৱৰে মৰে মাথো জ্ঞাতি জাতিৰ প্ৰলয় কিয় আনিছা মাতি সপোন আছিল গুৰুজনাৰ এক অসমীয়া সবে মিলি গঢ়ো আহা জাতি যুগমীয়া শংকৰদেৱে ৰৈছিল এটি পুলি ভকতে বঢ়ালে বহু ভাল ঠেঙুলি এক গুৰু এক মত নামানে সমূলি ভাগে ভাগে ধৰ্ম কৰে নগঢ়ে সম্প্ৰীতি ভাগে ভাগে ধৰ্ম কৰে নগঢ়ে সম্প্ৰীতি প্ৰভু ৰাইজক সুমতি দিয়া একগোট হৈ থাকিবলৈ সাহস দিয়া প্ৰভু গাঁওবোৰ গাঁও হৈ থাকক ঘৰবোৰ ঘৰ হৈ থাকক আমাক আমাক বচোৱা প্ৰভু আমাক আমাক বচোৱা প্ৰভু বচোৱা কান্ত দাইটি ঐ কান্ত দাইটি কিয় ভাগি পৰিছ তই আমিবোৰ আছো নহয় বলচোন গুৰুজনাক এটা সেৱা জনাওঁগে বল আকৌ গুৰু হোৱা অৱতাৰ মৃত্যুমুখী অসমীয়া কৰা উদ্ধাৰ আকৌ গুৰু হোৱা অৱতাৰ মৃত্যুমুখী অসমীয়া কৰা উদ্ধাৰ নাম দিলা ধৰ্ম দিলা তুমি তোমাৰ নামে জগত আছে যিনি আকৌ গুৰু হোৱা অৱতাৰ মৃত্যুমুখী অসমীয়া কৰা